যে হৰ্ষিত শৰ্মা বাসগৃহত মই উপস্থিত আছোঁ আমি যাম হৰ্ষিত শৰ্মাৰ ওচৰলৈকে যাম যেহেতু এটা পুৰস্কাৰ তুমি লাভ কৰিছা ইণ্ডিয়া বুক অফ ৰেকৰ্ডত নাম সন্নিৱিষ্ট তোমাৰ হৈছে প্ৰথমতে সুধিছোঁ কেনেকুৱা অনুভৱ কেনেকুৱা লাগিছে তোমাৰ হয় যথেষ্ট ভাল লাগিছে হয় আগৰ পৰাই ভাল পাওঁ এয়া ছবি আঁকিও ভাল পাওঁ বস্তু বনাই ভাল পাওঁ সেনেকৈ মই এইটো টেবুল আৰু চকী বনালোঁ বনাই পিনে মই ইণ্ডিয়া চক পেঞ্চিলেৰে বনাইছোঁ হয় কিয় মনলৈ আহিল তুমি চক পেঞ্চিলেৰে বনালা যে বাকী আগতে কেনেকৈ বনাইছিলা এইবিলাক বস্তু বনাইছিলা নে আগতে আগতে এনে বনাই থাকোঁ মাজে মাজে বনাই থাকোঁ কিন্তু এনেকৈ যে ইণ্ডিয়া বুক অফ ৰেকৰ্ড পাম এনেকৈ ভবা নাছিলোঁ সি আমি ক'ব নোৱাৰাকৈ একেবাৰে সৰুকৈ টেবুল আৰু চকী এযোৰ বনাই ইণ্ডিয়ান বুক অফ ৰেকৰ্ডছৰ তেওঁলোকলৈকে পঠিয়াই দিয়াত তেওঁলোকে সেইখিনি গ্ৰহণ কৰি তাৰ নামটো অন্তৰ্ভুক্ত কৰাত আমি যথেষ্ট আনন্দিত হৈছোঁ তেওঁক যিখিনি সন্মান দিছে তাৰ উপৰিও এতিয়া এছিয়ান বুক অফ ৰেকৰ্ডছতো তেওঁৰ নাম উঠিব বুলি বা তালৈকে পঠিয়াৰ হেৰি কৰিছে বুলি কৈছে গতিকে সেইখিনিক লৈ আমি যথেষ্ট গৌৰৱান্বিত কি দিছে তেওঁলোকৰ ফালৰ পৰা তোমাক হয় মোক এখন চাৰ্টিফিকেট দিছে আৰু আই কাৰ্ডো দিছে আৰু এইটো মেডেলটো দিছে মেডেল গ'ল্ড মেডেল সেইটো যিহেতু তুমি এতিয়া অতি সূক্ষ্ম চক পেঞ্চিলত তুমি চেয়াৰ টেবুল বনাইছা পিছলৈকে তোমাৰ কি ইচ্ছা এই ধৰণৰ কামসমূহৰ লগত জড়িত হৈ থাকিব ইচ্ছা আছে তোমাৰ হয় হয় আছে বনাই যাম বুলি মোৰ আশা আছে আগলৈ কিবা অলপ বেছি ভাল আৰু কৰি যাম বুলি মোৰ আশা আছে